কাৰ্বি সাহিত্য পৰিষদৰ অধীনত নহয় টেট পৰীক্ষা প্ৰশ্ন কাকত প্ৰস্তুতি উত্তৰ বহি পৰীক্ষণ আদি হ'ব ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণত পৰিষদৰ কাম মাথোন পৰীক্ষাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশন হালনাত উলহ মালহেৰে উদযাপন নিহাং ৰংকেথেৰ ৱাইচং আকলামত যমুনাপাৰ মৌজাৰ ৱফং ৰংকেৰৰ পূজা উলহ মালহেৰে সম্পন্ন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰানপি আগবাঢ়িছো প্ৰথমটো খবৰলে বহু বিতৰ্কিত টেট পৰীক্ষাৰ বিষয়টো শেহতীয়াকৈ চূড়ান্ত হ'ল কাৰ্বি আংলঙৰ শিক্ষিত যুৱক যুৱতীৰ বাবে সৌভাগ্য বা দুৰ্ভাগ্য খবৰ এই যে টেট পৰীক্ষা কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ নিয়ন্ত্ৰণত নাথাকিব টেট পৰীক্ষা টেট পৰীক্ষাৰ বাবে যাৱতীয় প্ৰশ্ন কাকত প্ৰস্তুত কৰাকে ধৰি উত্তৰ বহি নিৰীক্ষণ আদি কৰ্তৃত্ব থাকিব ৰাজ্য চৰকাৰৰ অধীনত কাৰ্বি পৰিষদে মাথোন টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰহে দিব টেট পৰীক্ষাক লৈ জিলাখনৰ শিক্ষিত কাৰ্বি যুৱক যুৱতীসকলৰ মাজত উদ্বিগ্ন আৰু বিভ্ৰাট চলি থকাৰ মাজতে শেহতীয়াকৈ এই খবৰে হতাশা কৰাৰ লগতে মনত বিভ্ৰাটৰ সৃষ্টি কৰিছে শিক্ষিত নিবনুৱাসকলক প্ৰাথমিক শিক্ষা পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে পৰীক্ষাৰ্থীৰ শিক্ষাগত আৰ্হতাৰ লগতে ডিএলএড থাকিব লাগিব আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে ডিএড থকাটো বাধ্যতামূলক হ'ব এইদৰে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে কাট নিউজৰ আগত ব্যক্ত কৰে ইংটিয়ে পুনৰ সদৰি কৰে যে টেট শিক্ষকসকলৰ পৰীক্ষা কাৰ্বি পৰিষদৰ নিয়ন্ত্ৰণৰ অধীনত অনুষ্ঠিত কৰিবলৈ গ'লে ভৱিষ্যতে টেট শিক্ষকসকলৰ যাৱতীয় মাহেকীয়া দৰমহা প্ৰদানৰ দায়িত্ব কাৰ্বি পৰিষদে ল'বলগীয়া হ'ব আৰু কাৰ্বি পৰিষদ টেট শিক্ষকসকলৰ দৰমহা প্ৰদানত যিহেতু সামৰ্থ্য নাই গতিকে ৰাজ্য চৰকাৰৰ ওপৰত এই বিষয়টো হেহে এৰি দিয়া হৈছে ভৱিষ্যতে টেট শিক্ষকসকলৰ দৰমহা ৰাজ্য চৰকাৰে বহন কৰিব বুলিও কাট নিউজৰ আগত জানিব দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে স্বাভাৱিকতে এই খবৰে জিলাখনৰ কাৰ্বি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক হতাশা কৰি তুলিছে মংগল ইঘি ৰিপৰ্ট কাট নিউজ পৰিষদীয় ৰংখাং সমষ্টিৰ হালনাত কাৰ্বি ছাত্ৰ সন্থাৰ ৪৫ সংখ্যক অধিৱেশন অনুষ্ঠিত হৈ যায় পুৱা কাৰ্বি ছাত্ৰ সন্থা অৰ্থাৎ কেএছৰ সভাপতি বিজয় বেয়ে সন্থাৰ পতাকা উত্তোলনেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় পতাকা উত্তোলন অনুষ্ঠানত কাৰ্বি ছাত্ৰ নেতৃত্বৰ লগতে আমছু NEAF আদি ছাত্ৰ সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে সন্থাৰ পতাকা উত্তোলনৰ পিছতে কেএছৰ সভাপতি বিজয় বেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক ৰাজহুৱা সভাত কাৰ্বিসকলৰ পৰম্পৰাগত ৰজা ৰাম সিং ৰংহাঙে মুখ্য অতিথি KSYCৰ সভাপতি DSৰ সভাপতি NEDFৰ পৰা জেমিছন নেশ্যনেল ইউথ ফৰামৰ প্ৰাক্তন সভাপতি গৌতম ঠাকুৰ KSৰ লিয়ন ইংলিঙকে ধৰি বহু কেইগৰাকী ছাত্ৰ নেতাসকল উপস্থিত থাকে সভাত জিলাখনৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি দিয়া ভাষণত বহিৰাগতৰ বহুমুখী কোম্পানীসমূহক কেতিয়াও কাৰ্বি আংলঙৰ ভূমি প্ৰদান কৰা নহ'ব বুলি কয় ছাত্ৰ নেতাসকলে আৰু এনে কোম্পানীসমূহক কেতিয়াও কাৰ্বি আংলঙত কিয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে প্ৰৱেশ নিষিদ্ধ কৰি দিয়াৰ কথা ব্যক্ত কৰে এই সংক্ৰান্তত প্ৰয়োজন সাপেক্ষে নৰ্থ ইষ্ট ডায়লগ ফৰামৰ ছাত্ৰ নেতা জেমিছনে সহায় সহযোগৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁৰ ভাষণত ডিফু মাৰ্জা পথৰ সমীপৰ ৱাইচং আকলামত কালিৰে পৰা অনুষ্ঠিত হৈ থকা ৱফং ৰংকেৰৰ পূজা শনিবাৰে উলহ মালহেৰে সম্পন্ন হয় এই পূজা অনুষ্ঠিত কৰা নীতি অনুসৰি প্ৰতি 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই পূজা ডিফু 5 মাইল নিহাং ৰংকেথে ৱাইচং আকলামত অনুষ্ঠিত এই ৱাফং ৰংকে পূজা আজি উলহ মালহেৰে সম্পন্ন হয় এবাৰ ৰংকে পূজাৰ একেলগে দুটা আনন্দ এটা সুদীৰ্ঘ 5 বছৰৰ মূৰত এই ৱাইচং আকলামত বাৰ্ণিত পূজা সম্পাদন আনফালে কাৰ্বি জাতি উত্তৰণৰ ইতিহাস মূল নায়ক তথা বীৰ ৱাইচঙৰ আৱক্ষয় মূৰ্তিৰ উদ্বোধন এই পূজা আৰম্ভণিত দিনটোত অৰ্থাৎ কালি এই আকলামত নৱনিৰ্মিত বীৰ ৱাইচঙৰ এই অৱক্ষয় প্ৰতিমূৰ্তি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰামে উন্মোচন কৰে
ৱাফাং ৰংকে কমিটিৰ পৰা এই আক্ৰমণত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আগন্তুক দিনবোৰত প্ৰতি মাৰ্চ মাহৰ 7 তাৰিখে ৱাইচং দিৱস হিচাপে উদযাপন কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখ্য যে লুম্বাজং ভিডিসি অধ্যক্ষ লৰেন্স ৰংহাঙে বীৰ ৱাইচঙৰ আৱক্ষয় মূৰ্তি নিৰ্মাণৰ সমস্ত ব্যয় বহন কৰিছিল ইয়াৰ উপৰিও চৰকাৰ গাঁওবুঢ়া চিকাৰী টিছুৱে লিখা ৱাইচঙৰ জীৱনী গ্ৰন্থও আজি উন্মোচন কৰে স্বাস্থ্য ৰক্ষাৰ প্ৰতি সজাগতা প্ৰদানৰ বাবে আজি পুৱা ডিফু চহৰত ফিট ক্লাবৰ উদ্যোগত ৰূপায়ণ কৰা হয় স্বাস্থ্য সজাগতা কাৰ্যসূচী ডিফু শাখাৰ ফিট ক্লাবৰ উদ্যোগত এই কাৰ্যসূচীৰ অংশৰূপে ডিফু চহৰৰ মাজেদি উলিওৱা হয় বৰ্ণাঢ্য সমদল সংগীতৰ তালে তালে স্বাস্থ্য চৰ্চাৰ অনুশীলন কৰি চহৰৰ পুৰুষ মহিলা মিলি কৰা এই সমদলত এক আকৰ্ষণীয় হোৱা পৰিলক্ষিত হৈছে ৰংতে আং পৰা আৰম্ভ কৰি এই সমদল ডিফু চহৰৰ প্ৰধান পথেদি উলিয়াই ডিফু ক্লাবত একত্ৰিত হয় চহৰৰ হাজাৰ হাজাৰ লোকৰ মাজত জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তও অংশগ্ৰহণ কৰি ৰাইজক উৎসাহ যোগায় আনন্দৰ মাজেৰে সুন্দৰ অনুশীলনেৰে সুস্বাস্থ্য তথা নিৰোগৰ জীৱন যাপন কৰা পদ্ধতি প্ৰচাৰ কৰাই আজি এই কাৰ্যসূচীৰ উদ্দেশ্য আছিল মংগল ক্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাকে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলঙৰ কেইবাটাও দল সংগঠনে আজি দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে ডিফুৰ বিধায়ক চুমৰংহাঙৰ নেতৃত্বত যোৱা দলটিয়ে 244 আধাৰত কাৰ্বি আংলং আৰু ডিমা হাছাও দুৰ পাহাৰীয়া জিলাৰ দীৰ্ঘদিনীয়া দাবী প্ৰসংগত শীঘ্ৰে সমাধানৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় বিধায়ক চুমৰংহাঙৰ নেতৃত্বত যোৱা এই দলটিত আছিল কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো কাৰ্যবাহী সদস্য খন সিং ৰংপিকে ধৰি পৰিষদৰ সদস্য ক্ৰমে লুন সিং তেৰণ ৰাম সিং টিমু দৰ সিং ৰংহাং কাঞ্চাছ নিকমৰ সভাপতি অজিত টিমু জাকাছৰ সভাপতি খৰ সিং তেৰণৰ উপৰিও KLNLS KSA KRA আদি সংগঠনৰ নেতৃত্ব সাক্ষাতৰ সময়ত আলোচনা বিলোচনাৰ সময়ত স্বায়ত্তশাসিত ৰাজ্য দাবী সন্দৰ্ভত কেন্দ্ৰক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা হেঁচা প্ৰয়োগৰ দাবী উল্লেখ কৰা এখন স্মাৰক পত্ৰ কাঞ্চাছ নিকমৰ নেতা অজিত টিমুঙৰ হাতেৰে মুখ্যমন্ত্ৰী সোণোৱালক প্ৰদান কৰে পশ্চিম কাৰ্বি আংলঙত কয়লা ভৰ্তি ট্ৰাক জব্দ অবৈধ এই কয়লা ভৰ্তি ট্ৰাক টিপি চালান নোহোৱাকৈ কঢ়িয়াই আনিছিল ডংকামুকাম আঞ্চলিক বন বিষয়াৰ এলেকাধীন তুমপ্ৰেঙত জব্দ হয় এই ট্ৰাকখন টিপি চালান নোহোৱাকৈ কঢ়িয়াই আনিছিল কয়লা পশ্চিম কাৰ্বি আংলঙত কিছুদিনৰ পৰা চোৰাং কয়লা ব্যৱসায় টিঘিলঘিলনি বন্ধ হোৱাৰ পৰিৱৰ্তে দিনক দিনে বাঢ়িছেহে
আজি একেলগে 4খনকৈ অবৈধ কয়লাৰ ট্ৰাক আহিছিল যদিও বন বিভাগে কেৱল এখন কয়লাৰ ট্ৰাকহে জব্দ কৰিবলৈ সক্ষম হয় টুমপ্ৰেঙত জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে ML04C5677 বৈঠালংছৰ পৰা জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ হাওড়াঘাট মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিক ছাত্ৰ সম্ৰাট চৌহানে তেওঁৰ 3 বছৰীয়া সাধনেৰে লিখি উলিয়ালে কবিতা আৰু গল্প সমাহাৰেৰে হিন্দীত লিখা মেৰা হিন্দুস্তান শীৰ্ষক এখনি গ্ৰন্থ পৰিবেশ স্বচ্ছতা দেশৰ স্বাধীনতা সিপাহী বিদ্ৰোহ সাম্প্ৰতিক ৰাজনীতি আদি বিভিন্ন দিশৰ সামৰি লোৱা এই গ্ৰন্থখন উন্মোচন কৰি ফুকনে কয় যে সম্ৰাট চৌহানৰ এই সৃষ্টিয়ে নিশ্চয় এদিন মাত মাতিব এনেকুৱা আহি আজি এই পৰ্যায় গৈছে গতিকে সম্ৰাট চৌহানৰ পৰা আমি শিকিবলগীয়া বহুখিনি আছে তাৰ ইমানখিনি আৰ্থিক ধন্যতা সত্বেও মই আমাৰ কলেজত মই প্ৰিন্সিপাল হোৱাৰ পিছত বহু ল'ৰা ছোৱালী বৰ্তমানলৈকে 8 বছৰে ফ্ৰী পঢ়ি আছে ফ্ৰী ফৰ্ম ফিল আপ কৰি আছে কিন্তু সি এদিনো মোৰ ওচৰত অহা নাই ছাৰ মোৰ 10 টকা কম আছে ফৰ্ম ফিল আপত এইটো দিব নোৱাৰে কিন্তু একদিনো মোক পোৱা নাই এনেকুৱা অমায়িক কৰে মানে সি অলপ লাজুকীয়া লাজ কৰে এতিয়া মই আজি সকলোৰে সমূহত আমাৰ ভুৱন ছাৰ আছে আৰু আমাৰ সভাপতিসকল আছে সকলোৰে সমূহ ঘোষণা কৰিছোঁ তাৰ যিমান এডমিশ্যন বাদ দি যিমানকেইটা ছেমিষ্টাৰ আৰু 4টা ছেমিষ্টাৰ আছে সেই ছেমিষ্টাৰৰ ফৰ্ম ফিল আপৰ পইচা ফ্ৰী মই কৰি দিলোঁ আজি আনহাতে অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ সম্ৰাজৰ এই সাফল্যতাৰ মহাবিদ্যালয়খনক এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা ব্যক্ত কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই অনাগত দিনত বিভিন্ন মাচুলৰ পৰা সম্ৰাজক ৰেহাই দিয়াৰ কথাও ঘোষণা কৰে ইপিনে মেৰা হিন্দুস্তানৰ পিছত ইতিমধ্যে আন এখন গ্ৰন্থৰ কাম হাতত লৈছে বুলিও সম্ৰাজে জানিবলৈ দিয়ে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ বাঘৰ আক্ৰমণত মাতৃ কন্যা আহত কাৰ্বি আংলং জিলাৰ 24 নং দেওপানী পৰিষদীয় সমষ্টিৰ চিলনী জানত সংঘটিত হয় এই ঘটনা বিয়লি 2 মান বজাত চিলনী জানৰ সমীপৰ দিহিঙ্গিয়া গাঁৱত শুকুৰবাৰে বিয়লি অতি দৰিদ্ৰ পৰিয়ালৰ জোনালী শইকীয়া বয়স 34 মাতৃ আৰু কন্যা প্ৰিয়ংকা শইকীয়া বয়স 8 বছৰ হাবিত কচুহাক বিচাৰি গৈছিল দুয়ো বাঘিনীৰ আক্ৰমণত আহত হল মাতৃ কন্যা গাঁওখনৰ ওচৰতে লাগি থকা নাম্বৰ অভয়াৰণ্যৰ পৰা এজনী বাঘিনীসহ পোৱালি আগৰে পৰা আহি আছিল উক্ত স্থানত এই কথা ঘুণাক্ষৰে গম নোপোৱা অতি দৰিদ্ৰ পৰিয়ালৰ মাতৃ কন্যাই ঘৰৰ খোৱা সাজৰ বাবে হাক বিচাৰি গৈছিল হাবিলৈ হাক বিচাৰি বিচাৰি আগবাঢ়ি গৈ থাকোতে তেওঁলোকক আক্ৰমণ কৰে বাঘিনীজনীয়ে বাঘৰ আক্ৰমণ কৰা ভয়ত চিঞৰ বাখৰ শুনি স্থানীয় উদয়মান যুৱক তথা শিক্ষক হেমন্ত বৰুৱাই মাতৃ কন্যা দুয়োকে নিজৰ বাহনত তুলি বৰপথাৰ ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় চিকিৎসালয়ত চিকিৎসা অব্যাহত থকাৰ মাজতে এই খবৰ পাই স্থানীয় সাংবাদিক অমূল্য গোস্বামীয়ে বন বিভাগক এই আক্ৰমণৰ খবৰ দিয়ে বন বিভাগৰ বিষয়াগৰাকীয়ে চিকিৎসালয়লৈ আহি আহত মাতৃ কন্যাক সাক্ষাৎ কৰি বিতং খবৰ লয় বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ